যদি আপোনাৰ জন্ম মহাকাশত হৈছিল তেন্তে কি হ'ব? যদি এই ফ্যাক্টৰ বিষয়ে আপোনালোকে জানিব বিচাৰে তেনেহলে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু সকলো বন্ধু-বান্ধৱীক আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। যদি আপোনাৰ জন্ম মহাকাশত হৈছিল তেন্তে কি হ'ব? আমি বাহিৰৰ মহাকাশৰ বিষয়ে কথা পাতি আছো যি মাটিৰ পৰা 1 লাখ মিটাৰ ওপৰত হয়। যদি আপোনাৰ জন্ম সেই উচ্চতাৰ শূন্য মাধ্যকৰ্ষণত হৈছিল তেন্তে আপুনি কেনে দেখিব? প্ৰকৃততে আমি নিশ্চিত নহয় যে আমি মহাকাশত কেঁচুৱা বনাব পাৰো। আপুনি হয়তো উপলব্ধি কৰিব নোৱাৰে, কিন্তু আপোনাৰ শৰীৰ সঠিক আৰু স্বাস্থ্যকৰভাৱে বিকাশ কৰাত মাধ্যাকৰ্ষণে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এক শূন্য যি পৰিৱেশত বস্তুবোৰ বহুত বেলেগ। শুক্ৰাণু কোষৰ নেজ চলাচল বন্ধ কৰাৰ দায়বদ্ধ এনজাইমে শূন্য জি ভালদৰে কাম নকৰে। মহাকাশত শুক্ৰাণু দ্ৰুতগতিত সাঁতুৰিব আৰু ভেষ্টিবুলাৰ প্ৰাণীৰ তৰল ইফালে সিফালে ভাহি থাকে। ই বিভ্ৰান্তৰ হয়। ইয়াৰ ফলত চাক্ষ্য ভ্ৰণ, বিভ্ৰান্তি আৰু গতিৰোগ হ'ব পাৰে। ইয়াৰ প্ৰায় 50% মহাকাশচাৰী প্ৰভাৱিত কৰে। 1983 চনত ছভিয়েট ইউনিয়নে গৰ্ভৱতী নিগনি মহাকাশলৈ পঠোৱাইছিল আৰু দেখিছিল যে ভ্ৰমণতকৈ মাতৃৰ বাবে ভ্ৰমণটো কঠিন আছিল। মাটিলৈ উভতি অহাৰ পিছত কেঁচুৱাবোৰৰ জন্ম হোৱাৰ পিছত তেওঁলোক দুৰ্বল, পাতল আৰু দিশৰ সৈতে যুঁজিছিল। লগতে মাতৃয়ে তেওঁৰ শৰীৰৰ ওজন প্ৰায় 25% হ্ৰাস কৰিছিল আৰু তেওঁ অন্তঃস্ৰাৱী প্ৰণালীত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হৈছিল। শৰীৰৰ তৰল মহাকাশত সমানভাৱে বিতৰণ কৰিবলৈ মুক্ত, যাৰ ফলত মহাকাশ ভ্ৰমণকাৰীসকলৰ তেওঁলোকৰ বৈশিষ্ট্যপূৰ্ণ চৰাইৰ ভৰি আৰু ফুল মুখ প্ৰদান কৰে। দৰাচলতে মুখমণ্ডলৰ নতুন তৰল চাপেই দৃষ্টিশক্তিৰ সৈতে আচুপ কৰিব পাৰে আৰু মহাকাশচাৰী সকলে তেওঁলোকৰ মুঠ তেজৰ পৰিমাণ 22%লৈ হেৰুৱাব পাৰে, যাৰ ফলত হৃদযন্ত্ৰ দুৰ্বল হ'ব পাৰে। সঠিক ব্যায়াম, যত্ন আৰু সাৱধানতাৰ অবিহনে যিবোৰ মহাকাশচাৰী ইতিমধ্যে গ্ৰহণ কৰে, শূন্য জিত বিকশিত হোৱা শিশুসকলৰ ছবি দেখুওৱাৰ দৰে দেখা যাব পাৰে। ভিটামিন ডি ৰিকেটৰ অভাৱৰ বাবে নহয়, স্বাস্থ্যকৰ হাড় বিকাশৰ বাবে প্ৰয়োজনীয় শক্তি নাথাকিব বাবে। যদি আমি শ্বৰ্টলি ক'ব যাওঁ, যদি আপোনাৰ জন্ম মহাকাশত হৈছিল তেন্তে কি হ'ব? শৰীৰটো যথেষ্ট দুৰ্বল হ'ব। শিশু এটা ভৰি পাতল হ'ব, পেশী দুৰ্বল হ'ব, দৃষ্টিশক্তি দুৰ্বল হ'ব আৰু মুখমণ্ডল ফুলিব। আজিৰ এই ভিডিঅ'টোত এই ফ্যাক্টৰ কথাই আছিল। যদি আপোনাৰ জন্ম স্পেচত হয় তেন্তে কি হ'ব? আৰু ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আপোনাৰ বন্ধু-বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব।